নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ 1-2, যিটো অনুষ্ঠানৰ যোগেদি আমি সমাজৰ বিভিন্ন দিশলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে কথোপকথন লৈ আহি উপস্থিত হওঁহি। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত ৰামেশ্বৰ তাপৰীয়া ছাৰ। তেখেত একাধাৰে লখিমপুৰ চেম্বাৰ অফ কমাৰ্চৰ সভাপতি, প্ৰাক্তন প্ৰাদেশিক উপাধ্যক্ষ মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী সন্মিলনৰ, মহেশ্বৰী সভাৰ সাংগঠনিক সম্পাদক আৰু প্ৰাক্তন সভাপতি লখিমপুৰ লায়ন্স ক্লাবৰ তথা তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য। আহকচোন আমি তেখেতৰ সৈতে চিনাকি হওঁ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ। হয়, আজি আপোনাক লগ পালো। আপুনি সামাজিকভাৱে বিভিন্ন কামত জড়িত, সেই হিচাপে আমি জানো সকলোৱে। আজি আমি কথা পাতিম অলপ অসমৰ অৰ্থনীতি সম্পৰ্কে, লগতে তাৰ আগতে আমি জানিম আপোনাৰ জন্ম আৰু শিক্ষা গ্ৰহণ, লগতে অলপ ঘৰুৱা আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান আমাক কওক। মোৰ জন্ম হ'ল ৰাজস্থানত। ৰাজস্থানৰ বিকানেৰ ডিষ্ট্ৰিক্টত মটচল বুলি এটা গাঁও আছে। এইটো একচুৱেলি মোৰ মামাৰ ঘৰ। আমাৰ যিটো জাতি, আমাৰ যিটো সামাজিক যিটো নিয়ম আছে, নিয়মত এতিয়া প্ৰথম সন্তানটো মামাৰ ঘৰতে হয়। আপুনি মানে পৰিয়ালৰ মানে ডাঙৰ সন্তান প্ৰথম। সেইকাৰণে মোৰ জন্ম মোৰ মামাৰ ঘৰত নিশ্চয় খুব মৰম পাইছিলে। এনেই মোৰ পেট্ৰিক গাঁওটো হ'ল শ্ৰীবালাজী বুলি কয়, যিটো নাগৰ ডিষ্ট্ৰিক্টত পৰে। নাগৰ আৰু বিকানেৰ ডিষ্ট্ৰিক্টৰ আমাৰ বাউণ্ডাৰী সীমাত। গাঁৱতে শিক্ষা লৈছিলোঁ। আমাৰ গাঁৱতে সেই সময়ত মিডিল স্কুল আছিলে, ক্লাছ 8লৈকে। ক্লাছ 8লৈকে গাঁৱত শিক্ষা লোৱাৰ পিছত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নাগৰত হায়াৰ ছেকেণ্ডেৰী স্কুল আছিলে, নাগৰত পঢ়িলোঁ। পঢ়োঁতে মোৰ ছায়েন্সত ইণ্টাৰেষ্ট নাছিলে। মোৰ ইণ্টাৰেষ্ট কমাৰ্চৰ ফালে আছিলে। মোৰ লগৰ গোটেইখিনি কমাৰ্চত আছে, কিন্তু দেউতাৰ মানে আছিলে যে ছায়েন্স পঢ়া, ইঞ্জিনিয়াৰ বনিবা। ছায়েন্সত দিলে। মেট্ৰিকটো কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী ড্ৰপ কৰিলোঁ, যিহেতুকে মোৰ ইণ্টাৰেষ্টেড হোৱা নাই। ছায়েন্সত পঢ়িছিলোঁ, কিন্তু ড্ৰপ কৰিলোঁ, নপঢ়িলোঁ। তাৰপিছত যোধপুৰ গ'লোঁ। যোধপুৰত ইউনিভাৰ্চিটিত প্ৰি ডিগ্ৰী কমাৰ্চত ল'লোঁ। তাৰ পৰা যোৰহাটলৈ আহিলোঁ, UKB কমাৰ্চ কলেজৰ পৰা গ্ৰেজুৱেশ্যন ল'লোঁ। তাৰ পৰা ডাইৰেক্ট অসমত আহিলোঁ। আৰু UKB কমাৰ্চৰ পৰা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা M.Com LLB কৰিলোঁ। তেতিয়া আপুনি যেতিয়া অসমত পঢ়িবলৈ আহিলে, অসমত আপোনালোকৰ ৰিলেটিভছ আছিলে? আমাৰ পৰিয়ালৰ বিজনেছ ইয়াতে আছিলে, যোৰহাটতো আছিলে, লখিমপুৰতো আছিলে। এই হিচাপে যোৰহাটত আহিলে। তাৰপিছত কমাৰ্চ কলেজত জইন কৰা? কমাৰ্চ কলেজত জইন কৰাৰ আগতো মই আকৌ ৰাজস্থানত আছোঁ। তাত ইনকাম টেক্স প্ৰেক্টিছ কৰাৰ চেষ্টা কৰিলোঁ। ইনকাম টেক্স প্ৰেক্টিছ তাত নহ'ল। তাৰপিছত হাইকোৰ্টত জেনেৰেল ল' প্ৰেক্টিছ কৰাৰ কাৰণে সেই সময়ৰ এজন ডেপুটেড এডভকেট আছিলে লোধা ছাৰ, আমাৰ অসমৰ গুৱাহাটী হাইকোৰ্টতো আছিলে। তেখেতৰ তাত কেইদিনমান গ'লোঁ। তাৰপিছত বোলে মই যেতিয়া সেই ষ্ট্ৰাগল কৰি আছিলোঁ, সেই সময়ত লখিমপুৰত ইনকাম টেক্সৰ অফিচ নাছিলে। ইতিমধ্যে লখিমপুৰত ইনকাম টেক্সৰ অফিচ হৈ গ'ল। ইনকাম টেক্সৰ অফিচ হোৱাৰ পৰা মোৰ দেউতাৰ পৰা মেছেজ গ'ল যে ইয়াত হৈ গ'ল, তুমি ইয়ালৈ আহি যোৱা, ইয়াত তোমাৰ কাম হৈ যাব। সেইভাগে মই ইয়াত ইনকাম টেক্স প্ৰেক্টিছ কৰাৰ কাৰণে আহিলোঁ। ইনকাম টেক্স প্ৰেক্টিছ কৰোঁতে আমাৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল শৰ্মা বৰুৱা ছাৰ আৰু সেই সময়ৰ প্ৰেচিডেণ্ট দেৱেন কাকতি ছাৰ, তেওঁলোকে মোক ক'লে, দেউতাকো ক'লে যে যিহেতু M.Com কৰি আহিলে, আমাৰ নতুন কলেজ, আমিতো ষ্টাফ নাপাওঁ, গতিকে ইয়াত কমাৰ্চত দিয়াত
ছ'চিয়েল ছাৰ্ভিচো হ'ব আৰু এওঁ কামো হ'ব। সেই হিচাপে একদম পাৰ্ট টাইম হিচাপে একটা ক্লাছৰ কাৰণে জইন কৰিলোঁ। কৰোঁতে ইণ্টাৰেষ্ট পালোঁ, ইমান ল'ৰা ছোৱালীৰ মাজত থাকি হৈ গ'লোঁ, তাতে হ'ল টাইম তাতে কৰিলোঁ। তাৰপাছত আপুনি একদম শিক্ষকতাৰ লাইনলৈ গুচি আহিলে। সেইটো লাইনতে আহিলোঁ। এতিয়া তাৰ পৰা ৰিটায়াৰ হোৱাৰ পিছত এতিয়া আকৌ আৰম্ভ কৰিলোঁ। আকৌ আৰম্ভ কৰিলোঁ। ল'ৰাটো কৰি আছে, তেওঁৰ কিবা প্ৰব্লেম হ'লে আমি ডিছকাছ কৰি একেলগে কৰি আছে। ল'ৰাৰ নাম ক'ব নেকি? গোবিন্দ তাপলীয়া। নিশ্চয়। এতিয়া আপোনাৰ আৰু এটা কথা আমি জানিব বিচাৰিম, আপোনাক কোনটো মানে চাইড বেছি ভাল লাগে? শিক্ষকতা দিশটো আপুনি বেছি পচন্দ কৰে নে আপুনি এইটো? নাই, শিক্ষকতা মই যিটো দেখিলোঁ অসমত ইণ্টাৰেষ্টটো থাকে। মই শিক্ষকতা কৰিলোঁ, মোৰ ছোৱালীজনী শিলিগুড়ি বিয়া দিয়া আছে। তাই আমাৰ কমাৰ্চ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিলে, তাৰপিছত M.Com তাৰ কৰা নহ'ল। তথাপিও ঘৰৰ পৰা অনলাইন তেওঁ টিউশ্যন কৰি আছে, এইটো ইণ্টাৰেষ্ট পায় পঢ়াই পেলাই। এতিয়া সেইটো ৰুমতে মোৰ নাতি ছোৱালী এতিয়াও কৰি আছে, নিজে পঢ়াই আছে, পঢ়াই আছে। মোৰ নাতি ছোৱালী এতিয়া ইয়াত হেৰি ল'ৰা তাৰ পিছত বহি আছে, ক্লাছ বহি আছে। তেওঁ মানে এনে CMA কৰি আছে। আচলতে আপোনালোকৰ পৰিয়ালটোতে শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধা আৰু মানে ইণ্টাৰেষ্টটো মানে পৰিয়ালটোতে আছে। তাই মানে CMA কৰি আছে, এতিয়া CMA ফাইনেল দিব, কিন্তু ইতিমধ্যে এইটোতো কলেজ স্কুলো যাব নালাগে, গতিকে ভেলী ভিউ স্কুলো জইন কৰিলে, তাতো আছে। আৰু ইয়াতো ঘৰতো দুই এটা কোনোবা আহিলে জইন কৰি দিলে। খুব ভাল কথা। আপুনি মানে অসমৰ এই যিটো অৰ্থনৈতিক মানে আমাৰ অৱস্থা বা ৰাজস্থানে হওক, বহুকেইখন ৰাজ্যৰে আপুনি মানে পাইছে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত অসমৰ স্থবিৰতা যিটো মানে ড্ৰবেক আছে, সেই তাৰ কাৰণবিলাক এনে কি বুলি ক'ব বিচাৰে? প্ৰেক্টিকেলি কথাটো হ'ল কি, যে আমাৰ অসমত মানসিকতা এনেকুৱা যে ব্যৱসায় বাণিজ্যক গুৰুত্ব নিদিয়ে। গুৰুত্বটো কম হয়। ব্যৱসায় বাণিজ্য লাষ্ট প্ৰায়ৰিটি থাকে। অন্য বেছিভাগ এইটোৱে ভাবে যে কিবা গভৰ্ণমেণ্ট চাৰ্ভিচ পাইবলৈ ভাল। এফালে ইণ্টাৰেষ্ট নাই, মানে চাকৰিমুখী আছে। সেইকাৰণে লোকেল মানুহবিলাকৰ ইণ্টাৰেষ্ট যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে ডেভেলপমেণ্ট হোৱাটো দিগদাৰ। তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেম আছে আমাৰ, আন্তঃগাঁথনিটো ইমান ভাল নাই। আপোনালোকে নিজে মন কৰিছে নাই নাজানো, ৰাতিপুৱা পাৱাৰ কাট হৈ যায়। এতিয়া সৰু সুৰা যিটো ৱৰ্কশ্বপ আছে, যিবিলাক তেওঁলোকৰ পৰা একবাৰ পাৱাৰ কাট হৈ গ'লে তেওঁলোকৰ মুস্কিল হৈ যায়। সেই হিচাপে তাৰপৰা কমিউনিকেশ্যন যিটো আছে, আমাৰ মেইন ৰোডবিলাক বাৰু ঠিক আছে, কিন্তু ইণ্টেৰিয়ৰত গ'লেতো নাই। এতিয়া গাঁৱে ভূঞে যদি সৰু সুৰা কিবা কাম চাম ডেভেলপ নকৰে, তেতিয়াহ'লে ইকনমি ডেভেলপ নহয়। তাৰপৰা ডাঙৰ ইণ্ডাষ্ট্ৰী যদি আহিবলৈ হয়, তেতিয়াহ'লে শান্তিৰ পৰিৱেশ লাগে। আমাৰ ইয়াততো মাজে মাজে কিবা এটা হৈ যায়, 2-1 বছৰ গ'লে কিবা এটা ডাঙৰ কিবা ঘটনা হৈ যায়। তেনেকুৱা ডিষ্টাৰ্বেঞ্চ পোৱাৰ কাৰণে ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক আহিবলৈ অলপ টান পায়। আহিলেও আকৌ আমাৰ ইয়াত স্কিল্ড লেবাৰ নাই, তেওঁলোকে বাহিৰৰ পৰা আনিব লাগিব। সেই কিছুমান প্ৰব্লেম আছে, তাৰ কাৰণে আমাৰ ইয়াত ডেভেলপমেণ্টৰ যিটো স্পীড হ'ব লাগে, সেইটো স্পীড হোৱা নাই। বৰ্তমান হৈ আছে, কিন্তু তথাপিও সময় লাগিব। যদিও আমাৰ নেচাৰেল ৰিচোৰ্চেছ বহুত আছে, ধৰক তেল আছে আমাৰ, যথেষ্ট মানে গছ বন আছে, বনজ সম্পদতো আমি বহুত চহকী। কিন্তু তথাপিতো আমাৰ যিবোৰ মানে লোকেল ইণ্ডাষ্ট্ৰী মানে কমি আছে। আমাৰ তেল আছে, বেম্বু আছে, চাহপাত আছে,
আছে, যথেষ্ট আছে। হয়। এইবিলাক আমি ইয়াত এনেকুৱা এটা কিবা এটা প্লানিং গভৰ্ণমেণ্টৰ হ'ব লাগিব বা গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনচেন্টিভ তেনেকুৱা হয়। থাকিব মানে লাগিব যে সেইখিনিক লৈ আমি লোকেল ইণ্ডাষ্ট্ৰি বহুত বহুত start হ'ব কৰিব পাৰে, পাৰিম। বহুত হ'ব পাৰে। বৰ্তমান আমি বেম্বু আমাৰ ইয়াৰ পৰা এক্সপৰ্ট কৰো। হয়। এই বেম্বুটো এক্সপৰ্ট নকৰি এই বেম্বুটো আমি ইয়াত যদি ইয়াতে কটেজ যদি- ইণ্ডাষ্ট্ৰি হিচাপে হয়। কিবা এটা বনাবলৈ আৰু ভেলু এডিশ্যন যাক কয়, হয়। ভেলু এডিশ্যন কৰি যদি পঠিয়াওঁ তেতিয়াহ'লে আমাৰ মানুহবিলাক কাম পাই যাব, পাই যাব। এমপ্লয়মেণ্ট হয়। পাই যাব, হয়। আমাৰ ইণ্ডাষ্ট্ৰি আমাৰ যিটো ইকনমি আছে সেইটো ডেভেলপ কৰিব। হয়। ঠিক তেনেকৈ আমাৰ যিবিলাক এই আমাৰ চাহপাত আছে, হয়। চাহপাতটো আমিতো বাগানৰ পৰা ডাইৰেক্ট এক্সপৰ্ট হৈ যায়। হয়। সেই চাহপাতটো ইয়াত লেবেলিং কৰি বা ব্ৰেণ্ডিং কৰি আজিকালিতো বিভিন্ন এইটো ডিপ কৰাত যিটো আছে সেইটো যদি হয় তেতিয়াহ'লে সেইটো ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ব পাৰে। এইবিলাক যথেষ্ট তেতিয়া আছে, স্থানীয় যুৱক যুৱতীয়ে তেতিয়া সংস্থাপন পায়। পাব। আৰু আমাৰ যিটো আমাৰ কমলা আছে, হয়। পাইনএপল আছে, এইবিলাকক যদি আমি ইয়াত প্ৰচেছ কৰিব পাৰোঁ, ইয়াৰ পৰাতো গৈ আছে, গৈ আছে। কিন্তু যদি প্ৰচেছ কৰি যায় তেতিয়াহ'লে আমাৰ ইয়াততো কাম পাই যায় আৰু ভেলু এডিশ্যন হৈ গ'লে আমি ভাল এটা ৰিটাৰ্ণো ভাল পাব পাৰোঁ। ধান আছে আমাৰ। ধান আছে। আমাৰ ইয়াত ধৰক বহুত মানে খেতিৰ ধানটো উৎপাদনটো হয়, হয়, কিন্তু দামটো যে বাঢ়ি যায় ধৰক বা জোৰাব নোৱাৰা নিচিনা হয়, আকৌ পাঞ্জাৱৰ পৰা চাউলটো আনিবলগীয়া হয়। হা হা। তাৰ কাৰণটো কি? নাই, এইটোতো ফ্ৰী ইকনমি আছেতো। হয়। ফ্ৰী ইকনমিত আপুনি আমাৰ ইয়াত আছে বুলি বাহিৰৰ পৰা নাহিব সেইটো কথা নাই। হয় বাৰু, সেইটো কিন্তু কথা হ'ল কি বাহিৰৰ পৰা যিটো চাউল আহে সেইটো আমাৰ প্ৰাইভেট ছেক্টৰতো কম আহে, গভৰ্ণমেণ্টতে আহে, এফচিআই আনে। গভৰ্ণমেণ্টটো নিজৰ স্কিম হিচাপে আনে। গভৰ্ণমেণ্টৰ স্কিম আছে, কোন জেগাত কিমান আমাৰ বাফাৰ ষ্টক থাকিব লাগে, এই ষ্টক হিচাপে থাকে। তাৰপিছত তেওঁলোকৰ এই ডিষ্ট্ৰিবিউচনৰ স্কিম আছে, এই স্কিম বিলাকৰ কাৰণে আনিব লগা হয়। তাৰ কাৰণে বাহিৰৰ পৰা আনিব লগা হয়। তাৰ কাৰণে আহে বাহিৰৰ পৰা। চাউলটো কম পৰেগে চাগে। নাই, কম নহয় আমাৰ ইয়াত, কমটো নহয়। কিন্তু আমি যে ধৰক মই যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কথা কোৱা নাই, বাকী আমি ধৰক চাউলটো কিনিবলৈ যাওঁতে সেইটো যথেষ্ট দাম দি কিনিব লগা হয় চাউলৰ কিলো। এইটো ৰিজনটো এইটো বাহিৰৰ পৰা আহিলেতো কষ্ট পৰিবই। আমাৰ ইয়াত মানে কেৰিং চাৰ্জৰ পৰা ধৰি লৈ বিভিন্ন কাৰণ আছে, কোৱালিটি লৈও আছে, বিভিন্ন কোৱালিটিৰ চাউল আহে বাহিৰৰ পৰা। কিছুমান কোৱালিটি এনেকুৱা আছে যিটো আমাৰ ইয়াত নহয়, যেনেকে বাসমতি আছে। এতিয়া বাসমতিটো আমাৰ ইয়াততো নহয়েই, আনিবই লাগিব। তো এনেকুৱা কিছুমান আছে বস্তুটো। এতিয়া ধৰক আমাৰ ইয়াত হোৱা কিছুমান মানে ধৰক জহা চাউলটো অসমতে বেছিকে হয় নে বাহিৰত? অসমত হয়। জহা চাউলক যদি আমি ব্ৰাণ্ডিং কৰি যদি তাক তেনেকুৱা পাব্লিচিটি কৰো তেতিয়াহ'লে আমাৰ খেতিকে বহুত লাভান্বিত হ'ব পাৰে, কিন্তু সেইটো হোৱা নাই। এইটো কমন ৰাইচ হিচাপে যায়। আমি যিবিলাক ইয়াত থাকো আমালোকে চিনি পাওঁ যে জহা চাউলটো কেনেকুৱা আছে, কিন্তু বাহিৰৰ মানুহবিলাকতো গম নাপায়, বাহিৰৰ মানুহখিনিতো গম নাপায়। আমাৰ যদি এতিয়া যিটো পৰ্যটন, অসমৰ যিটো পৰ্যটন উদ্যোগ, সেইটো আমি এটা ছাষ্টেইনেবল টুৰিজিম হিচাপে মানে কি ধৰণে আমি অৰ্থনৈতিক উন্নয়নত ব্যৱহাৰ কৰিব পাৰোঁ? পৰ্যটনটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী। আমাৰ ইয়াততো পৰ্যটনৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হোৱাই নাই। আৰু পৰ্যটন এইটো যদি হৈ যায়, টুৰিজিমৰ যদি হৈ যায় তেতিয়াহ'লেতো আমাৰ যিটো ইণ্টেৰিয়ৰ প্লেচেছ আছে সেই প্লেচেছৰ মানুহবিলাকতো যথেষ্ট তাৰ পৰা এমপ্লয়মেণ্ট পাব পাৰে, কিন্তু তাৰ কাৰণে লাগিব কিছুমান ৰাজ্যত ধৰক ছিকিম, মানে দাৰ্জিলিং এনেকুৱা কিছুমান ঠাইলৈ গ'লে তেওঁলোকৰ পৰ্যটনটোৱে মুখ্য উদ্যোগ, কিন্তু আমাৰ অসমতো মানে ইমান ধুনীয়া জেগা আছে, ঠাই আছে ভিতৰত, সেইবোৰ মানে মানুহৰ দৃষ্টিগোচৰ হোৱা নাই। তাততো মানে দৃষ্টিগোচৰ এক নম্বৰটো হ'ল যে আমি পাব্লিচিটি কৰিব লাগিব আমাৰ এইবিলাক। 2 নম্বৰ যিবিলাক আমাৰ এই স্থল আছে তেনেকুৱা, এইবিলাক স্থলটো ডেভেলপ কৰিব লাগিব, কানেক্টিভিটিটো বঢ়াব লাগিব। আমি আশে পাশে যিবিলাক আছে জেগাটো, এই জেগাৰ
গৈ পাবলৈ সুবিধাজনক ৰাস্তা পদূলি ইত্যাদি থাকিব লাগিব, তাত পাৱাৰ ইলেক্ট্ৰিচিটি এইবিলাকৰ ব্যৱস্থা থাকিব লাগিব, তেতিয়াহে মানুহবিলাক আহিব। এইটো হলেতো আমাৰ মানে যথেষ্ট লাভ হ'ব পাৰে। আমাৰ ৰুৰেল যিটো আমি এতিয়া বৰ্তমান এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ড হৈ আছো, এইটো ডিপেণ্ডেন্সটো কমি যাব। আমাৰ লোকেল ইউথ তাৰ পৰা এমপ্লয়মেণ্ট পাব, এমপ্লয়মেণ্ট প্ৰব্লেমটো চল্ভ হ'ব পাৰে। এতিয়া সেইবোৰ আমি তাৰ প্ৰতি মানে এট্ৰেকশ্যনটো আনিবৰ কাৰণে আমাক চৰকাৰে কিবা সহায় কৰিব পাৰেনে? চৰকাৰৰ মেইন কামটো চৰকাৰৰ সহায় কৰিছে, কিছুমান ক্ষেত্ৰত কৰিছে বাৰু, কৰিছে। মেইন কামটো চৰকাৰৰে, কিন্তু আকৌ প্ৰব্লেমটো সেইখিনিতে আহি যায় যে বাহিৰত যিটো অসমৰ এটা ইমেজ হৈ আছে যে অসমতো অশান্তি আছে, তাততো মানুহবিলাক গ'লে ওলাব নোৱাৰে, খুব হিচাপত থাকিব লাগিব। এই ইমেজটো ভাল কৰিব লাগিব। এই ইমেজটো যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে বাহিৰৰ মানুহ আহিবলৈ অলপ টান পায়। তাৰ কাৰণে আমি স্থানীয় মানুহৰো মানে দায়িত্ব যথেষ্ট আছে। আমাৰ যথেষ্ট আছে, সজাগ হ'ব লাগিব। আমি সজাগ হ'ব লাগিব, আমি আমাৰ ইয়াত পৰিস্থিতিটো ভাল কৰিব লাগিব। 2 নম্বৰ হ'ল কি যে আমাৰো ব্ৰাণ্ড এম্বেচেডৰ টাইপৰ বস্তু হ'ব লাগিব, যেটো আমি বিভিন্ন ষ্টেটৰ ব্ৰাণ্ড এম্বেচেডৰ তেনেকে দিয়া হৈছিলে চৰকাৰৰ ফালৰ পৰা। সেয়া কিমান দূৰ ফলপ্ৰসূ হৈছে এইটো মানে অন্য জেগাৰ যিটো আমি টিভি ইত্যাদি চাওঁ পাব্লিচিটি, তেনেকুৱা পাব্লিচিটি আমাৰ অসমৰ হোৱা নাই। আৰু এই আজিকালি পাব্লিচিটিৰ যুগ আছে। আমাৰ যিবিলাক চিনেমা আছে, চিনেমাবিলাক যদি ইয়াৰ শ্বুটিঙৰ ব্যৱস্থা হয়, যিবিলাক আমাৰ ধুনীয়া ধুনীয়া জেগা আছে, কিন্তু চিনেমা বনোৱা হোৱা নাই। আমাৰ লোকেল হৈছে, ডকুমেণ্টাৰী হওক বা লোকেল চিনেমা যদিও হৈছে, এইটো বাহিৰত ইমান চোৱা নহয়তো। গতিকে হিন্দী চিনেমাত যদি আমাৰ ইয়াত শ্বুটিঙৰ ব্যৱস্থা হয়, ভাল ব্যৱস্থা হয়, ইয়াৰ পৰা হয় যে এইটো যদি বাহিৰৰ মানুহ গম পায় যে এই চিনেৰীটো অসমৰ চিনেৰী আছে চিনেমাত চাই পেলাই, তেতিয়াহ'লে তেওঁলোকৰ এট্ৰেকশ্যন এটা বাঢ়িব, তেতিয়ালৈকে মানুহ আহিব। বলিউড হলিউডৰ পৰাও যদি শ্বুটিং কৰিবলৈ মানে আহিব পাৰে। এই ব্যৱস্থাটো আমি কৰিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগিব তেওঁলোকক, থকা মেলা সুবিধা, ভাল ষ্টেণ্ডাৰ্ডৰ সুবিধা ইত্যাদি। যিটো আমাৰ স্পৰ্ট আছে, এই স্পৰ্ট বিলাকত তেনেকুৱা সুবিধা বনাব লাগিব, তেতিয়া তেওঁলোকে আহিব পাৰিব। তাৰমানে অসমত বহু ভিতৰে চুকে কোণে ইমান সুন্দৰ সুন্দৰ ঠাই আছে, এতিয়াও মানে দৃষ্টিত পৰিবলৈ মানুহৰ বাকী আছে। আমি অসমত থকাবিলাকেও নাজানো, আমি নিজে নাজানো বাহিৰত কি জানিব। আমাৰ যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আন্তঃগাঁথনি উন্নয়ন কৰাৰ ক্ষেত্ৰত আৰু পৰিৱেশ সংৰক্ষণৰ মাজত আমি কেনেকৈ এটা ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰোঁ? আমি এইটো ডেভেলপ কৰাৰ কাৰণে মন দিব লাগিব যে আমাৰ এনভাইৰনমেণ্টটো ক্ষতি নহয়। এনভাইৰনমেণ্ট ক্ষতি নোহোৱাকে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। এনভাইৰনমেণ্ট বুলি ক'লে তাৰ সামাজিক মানে ছ'চিয়েল এনভাইৰনমেণ্টটো আহিব, নেচাৰেল এনভাইৰনমেণ্টটো আছে, নেচাৰেলৰ লগতটো হ'ল যে যেনেকে আমাৰ এই মাথাউৰি ইত্যাদি আছে, এই মাথাউৰি ইত্যাদি চাইণ্টিফিক ৱেত বনাব লাগিব। আজিকালি এলিভেটেড বনোৱা হয় ব্ৰিজবিলাক উঠাই পেলাই, যাতে আমাৰ যিটো গাছ গছনি আছে সেইবিলাক লোকচান নোহোৱাকে যদি আমি ডেভেলপ কৰিব পাৰোঁ। আমাৰ যিটো ৱেটলেণ্ড আছে য'ত পানী জমা হয়, এই পানীটো আমি তাৰো অনিষ্ট নোহোৱাকে মানে ইৰিগেশ্যন হিচাপে কামত ল'ব পাৰোঁ, ষ্ট'ৰেজ হিচাপে কামত ল'ব পাৰোঁ। সেই হিচাপে আমি নেচাৰৰ লগত গৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। নেচাৰৰ এগেইনষ্টত গৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম, তেতিয়াহ'লে আমাৰ লোকচান। আমাৰ যিটো বিনিয়োগ আৰু অসমৰ অৰ্থনীতিৰ বিনিয়োগ আৰু ইয়াত উদ্যোগৰ ক্ষেত্ৰত আমি বিনিয়োগ কৰিবলৈ হ'লে
স্থানীয় যুৱক যুৱতীসকল আগবাঢ়ি আহিবৰ কাৰণে আমি কি পদক্ষেপ ল'ব পাৰিম? চৰকাৰৰ ফালৰ পৰাই হওক বা আপুনি যিহেতু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বহুতো, আপোনালোকে কৰিছেও নিশ্চয় কেতিয়াবা? আমি প্ৰথম কথাটো হ'ল যে এণ্টাৰপ্ৰিনাৰশ্বিপ এই ট্ৰেইনিং দিব লাগিব, যাতে তেওঁলোকে নিজৰ ব্যৱসায় নিজে আৰম্ভ কৰিব পাৰে, নিজৰ সৰু সুৰাকৈ হ'লেও ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিব পাৰে। সেইটো কৰাৰ লগে লগে স্কিল ডেভেলপমেণ্ট কৰিব লাগিব। তেওঁলোকৰ তাত কাম কৰা যিবিলাক শ্ৰমিক আছে তেওঁলোকৰ দক্ষতা থাকিব লাগিব। আজি আমি যদি ইয়াত এটা ইণ্ডাষ্ট্ৰী কৰোঁ, সেই ইণ্ডাষ্ট্ৰীৰ কাৰণে যিটো শ্ৰমিকৰ দৰকাৰ, সেইটো দক্ষ শ্ৰমিক যদি আমি ইয়াত নাপাওঁ, তেতিয়াহ'লে বাহিৰৰ পৰা আনিব লাগিব। বাহিৰৰ পৰা আনিলে এইটো আমাৰ কষ্ট বাঢ়ি যাব, কষ্ট বাঢ়িব আৰু আমাৰ লোকেল এমপ্লয়মেণ্টটো নহ'ব, ডিপ্ৰাইভ হৈ থাকিব, লোকেল এমপ্লয়মেণ্ট নহ'ব। গতিকে তেওঁ এণ্টাৰপ্ৰিনাৰ ট্ৰেইনিং থাকিব লাগিব, দিব লাগিব। আমি শ্ৰমিককো আমি ট্ৰেইন কৰিব লাগিব, ফাইনেন্সৰ ব্যৱস্থা কৰিব লাগিব, ক্ৰেডিট দিব লাগিব। গভৰ্ণমেণ্টৰ যিটো স্কিম কিছুমান আছে এই স্কিমৰ পৰা, কিন্তু স্কিম আছে, স্কিম বহুতে গম নাপায়। এইখিনিতে আৰু এটা প্ৰশ্ন হয়, বহুতো স্কিম আছে চৰকাৰীভাৱে, চৰকাৰে লৈছে পদক্ষেপ, কিন্তু আমাৰ সাধাৰণ ৰাইজৰ মাজলৈ সেইটো মানে নাযায়, গম নাপায়। স্কিমৰ কথা আমি গমেই নোপোৱাকে থাকো। মুদ্ৰা স্কিম আছে, মুদ্ৰা স্কিম ইমান ধুনীয়া স্কিম আছে, কিন্তু আমাৰ মানুহবিলাকে গম নাপায়। 2 নম্বৰত যে গম পালেও কি হ'ব, যদি ইনভেষ্ট কৰি ৰিটাৰ্ণ পোৱাৰ তেওঁলোকৰ হোৱা নাই এবিলিটিটো, মানে ফলটোৰ কথা আমি মানে বেছিকে চিন্তা কৰো নেকি, যে বিফল হলে কি হ'ব, বিফল হোৱাৰ চান্স বেছি আছে। তো যিহেতু এণ্টাৰপ্ৰিনাৰ ট্ৰেইনিং নাই, যিহেতু আমাৰ লেবাৰ ফৰ্চ নাই, গতিকে ভয় এটা থাকে, কনফিডেন্স নাহে যে আমি বাৰু গভৰ্ণমেণ্টে স্কিম দিলে, পইচা ললো, বেংক বিলাকো দিয়ে, লোন দিয়ে, কিন্তু এই লোনটো আমি আকৌ পৰিশোধ কৰিব পাৰিম নে নাই, সেইটো এটা ভয় থাকেতো। গতিকে এইটো স্কিমৰ নলেজো নাই, নলেজো দিব লাগিব, আৰু লগতে এইখিনি কাম কৰিলে যাতে তেওঁলোকৰ কনফিডেন্স এটা বাঢ়ে, আমি এইটো কৰিলে আমাৰ ইণ্ডাষ্ট্ৰী ছাকচেছফুল হ'ব পাৰিব। আৰু 2 নম্বৰ হ'ল ধৈৰ্য লাগিব। ইণ্ডাষ্ট্ৰী এটা কৰিলে, এইবছৰতে ইনভেষ্ট কৰিলো, আৰম্ভ কৰিলো, এইটো অন্ততঃ এটা গেষ্টেশ্যন পিৰিয়ড এটা লাগে, 2 বছৰ, 3 বছৰ, 5 বছৰ মান আমি লছতো যাব লাগিব প্ৰথমতে, তাৰপিছত এটা ব্ৰেক ইভেন পইণ্ট আহিব, তাৰপিছতে ইনকাম আৰম্ভ হ'ব। এইটো ইমান ধৈৰ্য লাগিব। যিমানখিনি আমাৰ ৰিচোৰ্চেছ আছে, ইমান ৰিচোৰ্চেছ গোটেইখিনি যদি আমি প্ৰথমতে ইনভেষ্ট কৰিব লগা হৈ যায়, তেতিয়াহ'লে পিছত গৈ আমাৰ দিগদাৰ হ'ব। তো সেইখিনি চিন্তা কৰিবলগীয়া হ'ব। আমি মানে খুব সোনকালে ফলটো বিচাৰো নেকি বাৰু, সেই মানসিকতাটো আমাৰ মাজত আছে নেকি? আছে, মানে তাৰ কাৰণ হ'ল আমাৰ লিমিটেড ফাণ্ড থাকে যে, এটা কেপিটেলিষ্ট আৰু আমাৰ মাজত ডিফাৰেঞ্চ আছে। বম্বে বা আমাৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ৰিস্ক ল'ব পাৰে, তেওঁলোকে ৰিস্ক ল'ব পাৰি, তেওঁলোকৰ লগত যথেষ্ট ফাণ্ড আছে। কিন্তু আমাৰ যিবিলাক আছে এণ্টাৰপ্ৰিনাৰ্ছ, নতুনকৈ উঠি অহা এণ্টাৰপ্ৰিনাৰ্ছ আছে, তেওঁলোকৰ ইমান ফাণ্ড নাই, নিজা ফাণ্ড নাই, গভৰ্ণমেণ্ট স্কিমৰ ফাণ্ড আছে, বা কাৰোবাৰ পৰা বেংকৰ লোন লৈছে, বা তো এইটো এটা লিমিট এটা আছে। তো এই লিমিটটো থকাৰ কাৰণে লিমিটৰ ভিতৰত থাকি কাম কৰিব লগা হয়, সেইকাৰণে দিগদাৰ হৈ যায়। সেইটো এটা প্ৰত্যাহ্বান নিচিনাই হৈছে আমাৰ কাৰণে। এটা চেলেঞ্জ এটা আছে। আচলতে সেইটো কাৰণে ট্ৰেইনিংটো দৰকাৰ। ভীমৰ গদা ঘূৰাবলৈ হলেতো শক্তিটো আহৰণ কৰিবই লাগিব। হয়, লগতে আৰু এটা কথা মোৰ মনলৈ আহিছে, গভৰ্ণমেণ্ট স্কিম বিলাকৰ কথা কৈছো, যে স্কিম বিলাক আছে, আমাৰ বহুতো সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ নাযায়, গম নাপায়। এইখিনিতে পক্ষপাতিত্ব থাকিব পাৰে নেকি? ধৰক এটা ৰাজনৈতিক দলে সেইখিনি লিমিটেড কিছুমান মানুহৰ মাজতে সুবিধাখিনি দি আছে, লৈ আছে, আৰু যিসকলে গম পোৱা নাই, তেনেকুৱাও হ'ব পাৰে নেকি? নাই, ৰাজনীতি বুলিতো যিহেতু মই
এক্টিভ পলিটিক্সত নাই, মই ইমান গম নাপাওঁ। সেইটো বাৰু আমিও গম নাপাওঁ, কিন্তু তাৰ আলোচনাটো থাকিবই, নাথাকেতো আমি আমাৰ ইণ্ডিয়াৰ যিটো আমাৰ দেশৰ যিটো মানসিকতা আছে সেইটোতো আমি গম পাওঁ। আৰু আমাৰ ৰাজনীতি যিটো আছে, ৰাজনীতিটো ভোটৰ ৰাজনীতি, গতিকে ভোটটো লাগিব। ভোট লাগিলে সেইখিনি কাম আলোচনাটো কৰিব লগা হ'বই, কৰিবই। যিটো পাৰ্টি ৰুলিং পাৰ্টি আছে সেই পাৰ্টি নিজৰ হিচাপত কৰিবই, তাততো কোনো কথা নাই। কিন্তু ৰাজনীতিৰ বাবে ইমান বেছি হোৱা নাই, আচলতে এৱাৰনেছটো কম। আমাৰ আচল দুখ কেৱল আমি আচলতে মানে চৰকাৰৰ ওপৰতে দুখ দি থাকিলে নহয়, শাসনত দি আছে তেওঁলোকৰ ওপৰতে দুখ দি থাকিলে নহব। আমি সৰ্বসাধাৰণ নিজেও সজাগ হ'ব লাগিব, সেই এৱাৰনেছটো নিজৰ মাজতে আনিব লাগিব। আজিকালিতো এৱাৰনেছো মানে আকৌ মানসিকতাৰ কথা আছে। আমি এই মোবাইল ফোনটো আমি হোৱাটছএপ আছে, ইণ্টাৰনেট আছে, ইনষ্টাগ্ৰাম আছে, সেইবিলাক ফলো কৰি থাকো, চাই থাকো, আমাৰ টাইমটো তাত ৱেষ্ট কৰি থাকো, তাততো যিবিলাক আমাৰ কাৰণে বেনিফিচিয়েল বস্তু আছে এইবিলাক বস্তুৰ ওপৰত আমি ইম্পৰ্টেঞ্চ নিদিয়ে। আমাৰ যিটো উঠীয়া চাম আছে তেওঁলোকে তাত ইমান ইম্পৰ্টেঞ্চ নিদিয়ে। নহ'লেতো ইয়াত বহুত ইনফৰমেশ্যন আছে, চব বস্তু পায়। গুগল কৰিলে কি বাকী থাকে, চব পাই যায়, কিন্তু নাচাই যে মানুহবিলাক। সেইটোৱে হয়। এতিয়া ক'বলৈ বেয়া লাগে, হ'লেও মানে এতিয়া কিছুমান মানে মানুহৰ মাজত ৰিলছৰ যুগ নিচিনা হৈ গৈছে। এতিয়া গাঁৱত হয় কিছুমানে, বহু ভিতৰুৱা ঠাইতো আছে, মানে সকলো নহয় অৱশ্যে। এটা মানে জোখৰ ইনকাম এটা, উপাৰ্জন এটা হ'ল আৰু সেইটো চাফিচিয়েণ্ট বুলি ভবা যায়। তাৰো বেছি কষ্ট নকৰেগে আৰু হৈ যাব, আমাৰ চলিবলৈ হৈ যাব, তেনেকুৱা ধৰণে ভবা মানসিকতাও আছে। হয়। কিন্তু আচলতে আমি যে যিটো শক্তি আমাক দিছে ভগৱানে, সেই শক্তিখিনি আমি প্ৰয়োগ কৰি বেলেগৰ কাৰণেও কিবা এটা কৰিবলৈ, যিহেতু যিখিনি অধিক মানে উপাৰ্জন কৰিলে সেইখিনি আমি ধৰক এতিয়া দৰিদ্ৰসকলৰ মাজত, ঠাণ্ডাৰ দিন যিহেতু কিছুমানে গৰম কাপোৰ বিতৰণ কৰিব পাৰোঁ, হয়নে? কিছুমানে পুষ্টিকৰ খাদ্য নোপোৱাকেও কিছু জেগাত আছে। আমি অলপ যদি কষ্ট কৰি সেইখিনি যদি আমি লওঁ পন্থা হাতত, তেতিয়াও নিশ্চয় লাভান্বিত হোৱা যাব। নাই, মই এটা মিটিঙত গৈছিলোঁ, এই আমাৰ কিবা ফাইনেন্সিয়েল কোম্পানীৰ মিটিং আছিল। এই মিটিঙত তেওঁ কৈছিলে, দুজন মুখ্য বক্তা আছিলে, যে এনেইতো আমি আধ্যাত্মিক হিচাপেতো কওঁ যে মানুহটোৱে সন্তোষী হ'ব লাগে, খুব জ্বলা চলাত থাকিব নালাগে। কিন্তু যদি আমি এই ফাইনেন্সিয়েল ডেভেলপমেণ্টৰ কথা পাতো, তেতিয়াহ'লে যেতিয়া মানুহ সন্তুষ্ট হৈ গ'ল, তাতে তাৰ প্ৰগ্ৰেছটো বন্ধ হৈ যাব, সেইটো হৈ যাব। তো এইটো এটা কথা আছে। কিন্তু এতিয়া আম্বানী আছে, আদানী আছে, তেওঁলোকৰ যিখিনি সম্পত্তি আছে তেওঁলোকে কি উপভোগ কৰিব পাৰিব নেকি? কিন্তু কৰি আছে, দিনৰ ওপৰত দিন তেওঁলোকে নতুন নতুনকে কাম আৰম্ভ কৰি আছে। তো এইটো আচলতে আমাৰ ফিজিকেল ৱৰ্ল্ডৰ হিচাপত মানুহ ছেটিছফেকশ্যন এটা আহি যোৱাটো ঠিক নহয়। কামটো কৰি থাকিব লাগে, আৰু কাম কৰি থাকিলে আকৌ এটা কথা হ'ল, কাম কৰি থাকিলে আমাৰ ইনকাম হৈ আছে, এই ইনকামটো আমি একুমুলেট কৰি আছো, জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন কাম দিব, সেইটোও ঠিক নহয়। আমাৰ যিখিনি ইনকাম আছে সেই ইনকামৰ এটা অংশ অন্তত আমি ছ'চিয়েল কামৰ কাৰণে কৰিব লাগে। আৰু যদি কৰা নহয়, কৰা হ'ল নহয় বুলিও নহয়, কৰা নহ'লেতো ইমান যে আমি য'তে যাওঁ মন্দিৰ পাওঁ, ধৰ্মশালা দেখো, বিভিন্ন জেগাত এই আমাৰ কি কয় খোৱাৰ ব্যৱস্থা থাকে। আমি ক'ভিডত পাইছিলোঁ, কিমান জেগাত কিমান মানুহ ডেইলি খোৱাৰ ব্যৱস্থা কৰি আছে। নকৰাটো নহয়, কৰা হয়। আৰু পাৰ্টিকুলাৰলিতো আমাৰ হিন্দু ধৰ্মটোতো কোৱাই হয়
যে নিজে ইমানেই ৰাখিব লাগে যিমানটো নিজৰ দৰকাৰ আছে, বাকীখিনিতো ৰাইজৰ বস্তু ৰাইজক দি দিব লাগে, দানৰ কথা কোৱা হয়। গতিকে এইটোতো হয় আৰু কৰা হয়, কিন্তু তথাপিও আৰু যিমান হ'ব লাগে ইমান চাগে হোৱা নাই, আজিকালি ইমান হোৱা নাই। আমি যেনেকে তীৰ্থস্থলীত যাওঁ, হৰিদ্বাৰ আছে, আমাৰ কি কয় বানাৰস আছে, প্ৰয়াগৰাজ আছে, তাত ডাঙৰ ডাঙৰ ধৰ্মশালাবিলাক আছে য'ত মানুহ একো খৰচ নকৰাকে থাকিব পাৰে। কিন্তু এইবিলাক আজিকালি বনোৱা নাই, আগতে বনিছিলে, আজিৰ পৰা 50 বছৰ 60 বছৰ 60 বছৰ আগতে বনিছিলে। আজিকালি আগত যিমান বনিছিলে ইমান আজিকালি বনা নাই, যদিও আগত যিমান ইনকাম আছিলে তাতকে এতিয়া ইনকাম বেছি হৈ আছে মানুহবিলাকৰ। তো এই ট্ৰেণ্ডটো অলপ কমি আছে, ফিজিকেল আমি বেছি চিন্তা কৰি আছো, আধ্যাত্মিকৰ চিন্তা কমি গ'ল, কমি যোৱাৰ কাৰণে এইটো বস্তুবাদী আমাৰ নিজৰ কাৰণে চব লাগে, নিজৰ যিখিনি সুবিধা আছে এই সুবিধাখিনি চব লাগে, মেটেৰিয়েলিষ্টিক। আপুনি যিহেতু বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত সমাজ সেৱা কৰি আছে, মাৰোৱাৰী যুৱ মঞ্চ হওক বা মাৰোৱাৰী সন্মিলন হওক, লগতে লায়ন্স ক্লাব আদি কৰি তেনেকুৱা কিছুমান আপোনালোকে জনকল্যাণমূলক কাম বহুতখিনি কৰিছে সমাজৰ হকে। তেনেকুৱা কেইটামান কাম এনেই আমাক জনাব নেকি? লায়ন্স ক্লাবৰটো লায়ন্স আই হস্পিটেল বনি আছে, আই হস্পিটেলখন বনাই আছে, বিল্ডিংটো হৈ আছে। এই মাটিটো যিহেতু লায়ন্স ক্লাবৰ নামত হোৱা নাছিলে, সেইকাৰণে ষ্টাৰ্ট হ'ব পৰা নাই। এইটো ষ্টাৰ্ট হ'ব, এইটো যদি হৈ যাব, ডকুমেণ্টাৰী কাম যদি কমপ্লিট হৈ যায়, তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ যিটো গ্ৰাণ্ট আছে, এই যথেষ্ট গ্ৰাণ্ট পাব। যথেষ্ট গ্ৰাণ্ট পালে সফিষ্টিকেটেড যিবিলাক ইমপ্লিমেণ্টছ আছে, যিবিলাক মেচিন চেচিন আছে, সেইবিলাক আহি যাব। ভাল এটা লায়ন্স চিকিৎসালয় হ'ব, যেনেকুৱা যোৰহাটত আছে, যোৰহাটত ভাল আছে, লায়ন্স ক্লাবৰে আছে, যোৰহাটত শিলচৰত আছে, গুৱাহাটীত আছে, এইবিলাক লখিমপুৰতো হ'ব, সেই সুবিধা আহিব। আমাৰ যুৱ মঞ্চ আছে, যুৱ মঞ্চৰ এইটো বিয়া চাইডত পাইছিল নেকি, বাছ মাৰ্কেটৰ বেক চাইডে। ফাৰ্ষ্ট ফেজটো যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, সেই সময়ত লখিমপুৰত 100 মানুহ এক জেগাত গোট খাই ভালকে এটা মিটিং পাতিব পৰা জেগা নাছিলে, আৰু পাৰ্টিকুলাৰলি বিয়া চিয়াৰ কাৰণে বহুত দিগদাৰ আছিলে। তো আমি আৰম্ভ কৰিছিলোঁ, আৰম্ভ কৰোঁতে যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছোঁ, ভেটি দিছোঁ, খালি ছাদ দিছোঁ, কিন্তু ৱাল হোৱাই নাই। তেনেকুৱা ষ্টেচনতো বিয়া হৈছিলে তাত। আজি সেইটো 3 তলা গ্ৰাউণ্ড প্লাছ 2 ফাৰ্ষ্ট ফেজটো কেতিয়াবা কমপ্লিট হৈ গ'ল, তাৰপিছত কাম চলি আছে। নতুনকৈ বাকী আৰু জেগা যিটো আছিলে তাত আৰু গ্ৰাউণ্ড প্লাছ 2 গ্ৰাউণ্ডত পুৰা পাৰ্কিঙৰ ব্যৱস্থা ৰাখি ওপৰত আমি বনাই আছোঁ। 2টা ডাঙৰ হল হ'ব, এটা হলত এখনততো ৰুম হ'ব, 10টামান ৰুম হ'ব, আৰু এখনত ৰিচিপশ্যনৰ ব্যৱস্থা হ'ব। সৰ্বসাধাৰণৰ কাৰণে তাত মানে সুবিধা অপেন ফৰ অল আছে। তাত ৰেষ্ট্ৰিকশ্যন মাত্ৰ নন ভেজ নহ'ব, আৰু মদ খোৱা নহ'ব, জুৱা নহ'ব, এইখিনি ৰেষ্ট্ৰিকশ্যন আছে। বাকী যোনে ইউজ কৰিব বিচাৰে তেওঁলোকে ইউজ কৰে, যিটো নিৰ্ধাৰিত আৰ্থিকভাৱে পিছপৰাসকলৰ যিটো আমাৰ ৰেট ফিক্স কৰা আছে, এই ৰেট হিচাপে মেইনটেনেন্সটো ওলাই যায়। তাৰ উপৰিও যুৱ মঞ্চৰ ক্ষেত্ৰতো ক'বলৈ দৰকাৰেই নাই। আমাৰ ৱাটাৰ ছাপ্লাই আছে জেগা জেগাই, ঠায়ে ঠায়ে। আমি ব্লাড ডনেশ্যনৰ কাম আমাৰ যুৱ মঞ্চে কৰি থাকে। তাৰপৰা আৰ্টিফিচিয়েল লিম্বছৰ 3টামান কেম্প অলৰেডি কৰিলে। তো এইবিলাক কাম যুৱ মঞ্চটো চলিয়ে থাকে। আৰু অসম সাহিত্য সভাৰ আপুনি আজীৱন সদস্য, তাৰ লগত কেনেকৈ জড়িত হয়? তাৰ লগত জড়িত হোৱা মানে মই তেনেকৈ সাহিত্যিকটো মই নহওঁ, কিন্তু কেইটামান মিটিঙতো এনেই যাবলৈ সুবিধা পালোঁ। সুবিধা পাই আমাৰ সেই সময়ত আছিলে বন্তি হাওবৰদেৱ বাইদেউ,
তেখেত ক'লে যে আজীৱন লৈ লোৱা, ঠিক আছে, কথা নাই, আপত্তি নাই। খুব ভাল কথা। এতিয়া আমাৰ অকমান লখিমপুৰ জিলাৰ অৰ্থনৈতিক অৱস্থালৈ আমি আহোঁ তাৰ বিষয়ে। আমাৰ লখিমপুৰ জিলাৰ অৰ্থনৈতিক স্থিতিটো অন্যান্য জিলাৰ তুলনাত অসমৰ এনে আপুনি কেনেকুৱা বুলি ভাবে? লখিমপুৰত এনেইতো যিটো আমাৰ চিটুৱেশ্যন আছিলে ইয়াত, এতিয়াহে আমি ৰেল কানেক্টিভিটি আমাৰ ভাল হৈছে। আগতো ৰেল কানেক্টিভিটি নাই, এয়াৰ কানেক্টিভিটি আজিও নাই, মাজত চলিও এতিয়াও আকৌ ৰেগুলাৰ নাই, চাৰ্টেনিটি নাই যে আহিবই, আমি থাকিব নোৱাৰো। টেলিফোনটো এতিয়া আজিকালি ক্ৰান্তি হৈছে বাৰু, টেলিফোনৰ ব্যৱস্থা বিকম হৈছে, এইটো এটা আছিলে। তাৰপৰা ৱাটাৰ ছাপ্লাই নাই মাজত। তো অৰ্থনৈতিক হিচাপেতো ক'বলৈ গ'লে লখিমপুৰ ইমান বেয়া নহয়, ব্যৱসায় বাণিজ্য ইয়াতে ঠিকে আছে। কিন্তু আজিকালি লখিমপুৰে হওক বা অন্য ডিষ্ট্ৰিক্টে হওক, যিটো আমাৰ পাৰম্পৰিক ব্যৱসায় যিটো আছিলে, সৰু সৰু দোকানী যিবিলাক ব্যৱসায় কৰিছিলে, সেইবিলাক ব্যৱসায় চব এতিয়া শেষ হৈ আছে। কাৰণটো হ'ল এই মল কালচাৰ, ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে ভাবুকিয়ে হৈছে। মল কালচাৰ আৰু অনলাইন বিজনেছ, এই দুটাই মানে যথেষ্ট ইম্পেক্ট কৰিছে। লাহে লাহে স্থিতিটো বেয়া হৈ আছে। হয় তেওঁলোকে এইটো লাইনত আহিব লাগিব, নহ'লে তেওঁলোকৰ ব্যৱসায় শেষ। সেই স্কিলখিনি ল'ব লাগিব, তেওঁলোকৰ এইখিনিদি আগবাঢ়ি আহিব লাগিব, যিটো অনলাইন মানে বিজনেছ শিকিব লাগিব। অনলাইনৰ কাৰণে মই ছাজেশ্যন দিছিলো যে কোনো এজনৰ কাৰণেতো পচিবল নহয়, কিন্তু আমাৰ এটা ভিজন, লখিমপুৰে হওক বা অসমে হওক, আমি আমাৰ এটা প্লেটফৰ্ম যদি বনাব পাৰোঁ আৰু এই প্লেটফৰ্মৰ লগত আমাৰ যিবিলাক দোকানী আছে তেওঁলোকক আমি কানেক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি হয়তো অলপ ছাৰ্ভাইভ কৰিব পাৰিম। তাৰ কাৰণে ইনিচিয়েটিভ লোৱা মানুহ লাগিব। ইনিচিয়েটিভ যদি লয়, আমাৰ প্ৰথমে যদি আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণেও কৰোঁ, তবুও আমাৰ হ'ব পাৰে। আজিকালিতো এইটো 10 মিনিটছ ডেলিভাৰী, এইটো চিষ্টেম হৈ গ'ল। তো এইবিলাক চিষ্টেম হৈ গ'লে এতিয়া দোকানতো কোনে যাব? তো এইবিলাক অলপ ৰেষ্ট্ৰিক্টটো হ'ব লাগে। ৰেষ্ট্ৰিক্টটো কৰিব পৰা নাযায়, গভৰ্ণমেণ্টটো কৰিব নোৱাৰে। তো এইটো 2 নম্বৰ। মই যদিও এইটো ভাবিছো যে অনলাইনটো বেয়া হৈছে, ব্যৱসায় নষ্ট কৰি আছে, কিন্তু মই নিজে মোৰ কাৰণে যদি বেষ্ট বস্তু লাগে, মইতো অনলাইনে অৰ্ডাৰ কৰোঁ। তো বন্ধ কেনেকৈ হ'ব? সেইটো সেল্ফ কণ্ট্ৰল এটা আহিব লাগিব। যিহেতু সময়ৰ নাটনি আজিকালি বহুত হৈ আছে, আপুনি মল এখনত মানে দোকান এখনত গৈ প্ৰতিটো সৰু সৰু বস্তু দোকানে দোকানে বিচাৰি ফুৰাতকৈ যদিহে আমি এখন মলতে পাই যাওঁ, তেতিয়া সুবিধা হয় বস্তুখিনি, একে জেগাতে পালে। বা অনলাইনত সুবিধা হয়, যেতিয়াই তেতিয়াই চালো। অনলাইনতো বহুত সুবিধা দিলে তেওঁলোকে এটা কেটেলগ আছে, আমি যি বস্তু লাগে আমি বস্তুটো চিলেক্ট কৰিলো, তাৰপিছত অৰ্ডাৰ কৰি বস্তু আহিলে, আমাৰ পচন্দ নহ'ল আকৌ ঘূৰাই দিলো। ঘূৰাই দিবলৈ আমি একো কৰিব লগা নাই, আমি ঘূৰাই দিম বুলি ক'লে বেংকৰ মানুহ আহিব, বস্তুটো লৈ যাব। তো এইবিলাক সুবিধা তেওঁলোকে যদি দিছে, আমিও এনেকুৱাই কালচাৰত আহিব লাগিব, আমিও এই সুবিধাবিলাক দিব লাগিব। কম্পিটিটিভ হ'ব লাগিব মানে তেওঁলোকৰ লগত কম্পিটিশ্যনতো আমি নোৱাৰো, কিন্তু তেওঁলোকে সুবিধা যিটো দিয়ে, এই সুবিধাখিনি যদি আমি দিব পাৰো, তবু আমাৰ যথেষ্ট এটা লোকচান যিটো আছে, এই লোকচানৰ পৰা আমি বাচিবলৈ হ'ব পাৰো, ছাকচেছ হ'ব পাৰো। এইটো সেল্ফ কণ্ট্ৰল প্ৰথম বস্তু। মই সেইদিনা জেনেৰেলি আমাৰ দোকানীবিলাক কয়, মই প্ৰশ্ন কৰিলো যে তোমাৰ ঘৰত অনলাইন বস্তু আহে নাহে? বোলে অনলাইনটো বস্তু সদায় আহি থাকে। তেতিয়াহ'লে আমি অনলাইনক দুখ দিলে কি হ'ব? আমি নিজেই যদি ইয়াত কণ্ট্ৰল কৰা নাই, আমি আচলতে সেই স্কিলখিনি ল'ব পৰা নাই কাৰণে ভুক্তভোগী। এই ক্ষেত্ৰত আপুনি সাজেশ্যন কি দিব বিচাৰে?
সাজেশনটো এইটোৱেই, মোৰ সাজেশন এইটোৱেই যে এক নম্বৰ সেলফ কন্ট্ৰোল হ'ব লাগে। আমি আমাৰ মাজত এটা আৱেৰনেছ আহিব লাগে যে আমি যদি কন্ট্ৰোল নকৰোঁ, আমি যদি এক বছৰ কন্ট্ৰোল কৰি ল'ব পাৰোঁ আমাৰ ওপৰত, অট'মেটিকেলি ইম্পেক্ট আহি যাব। 2 নম্বৰ, আমি নিজে পাৰম্পৰিক যিটো আমাৰ ষ্টাইল আছিলে এই ষ্টাইলক চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰি আমি এইটো লাইনত আহিব। আমাৰ লখিমপুৰত দুই এজনে কৰিছিলে, হোম ডেলিভাৰী দিয়াৰ এটা কাম কৰিছিলে, কিন্তু তেওঁলোকে ছাকচেছ হোৱা নাই নেকি, বন্ধ হ'ল যেন পাইছোঁ, আজিকালি নাই। তেনেকৈ অলা উবাৰ এইবিলাক আছে। তো এইটো চিষ্টেমটো আমাৰ ইয়াতো কৰিব পাৰে। আমি পাইছিলোঁ গুঞ্জন বুলি এটা কোম্পানী আছে নেকি, লখিমপুৰতো আৰম্ভ হৈছে, কিন্তু এতিয়ালৈকে দেখা নাই। তো তেনেকুৱা আমাৰ যিবিলাক য়াং ব্লাড আছে, তেওঁলোকে এই টাইপৰ নতুনকৈ অয়ো, আমি য'তো যাওঁ অয়োৰ হোটেল পাওঁ। অয়োৰ হোটেল মানে অয়োৰটো হোটেল নাই, তেওঁলোকে মিডিয়েটৰ এটা আহে, প্লেটফৰ্ম এটা আমাৰ কাৰণে বুক কৰি দিয়ে। এনেকুৱা নতুন স্কিম আনিব লাগে, তেতিয়া এমপ্লয়মেণ্টৰ প্ৰব্লেমটো শেষ হৈ যাব। আজি বহুখিনি কথা জানিলো আৰু আমাৰ বহু কথা জানিবলৈ বাকী আছে, আমি পাতিম আৰু ভৱিষ্যতে। নিশ্চয়। এইখিনিতে আপোনাৰ কৰ্মজীৱন আপুনি বহুত ক্ষেত্ৰত শিক্ষকতাৰ লগতে ধৰি লৈ ব্যৱসায় বাণিজ্য আৰু ইমানখিনি আপুনি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সামাজিকভাৱে জড়িত, নিশ্চয় আপোনাৰ বহুতো স্মৰণীয় অভিজ্ঞতা আছে। কিন্তু প্ৰব্লেম কি আছে, এতিয়া বয়স হৈ গ'ল যে। নাও আই এম 75। আপোনাক কিন্তু ছাৰ 75 বুলি একেবাৰে নকয়। আপোনাৰ ল'ৰাৰ লগত মানে আপোনাৰ মানে ক'বলৈ সাধ্য নাই, কিন্তু ককাই ভাই বুলিহে ক'ব, হয়নে? মানে ভাই ককাই নিচিনা লাগে। আমাৰ যিবিলাক আহে ক্লায়েণ্টছ আহে, তেওঁলোকৰো এইটো প্ৰব্লেম হয়। ময়ো মানে আপোনাৰ ল'ৰাক ধৰক চিনি পাওঁ, কিন্তু মই জনা নাছিলো যে মানে ৰিলেটিভ বুলি ভাবিছো আৰু এটা হয়, কিন্তু আপোনাৰ যে ল'ৰা মই গম পোৱা নাছিলো, আজিহে গম পালো। এই বয়স হোৱাৰ লগে লগে আপোনাৰ ল'ৰা বুলি মই আজিহে গম পালো। বয়স হোৱাৰ লগে লগে কিছুমান প্ৰব্লেম আহি যায়, এতিয়া বৰ বেছিকে মনত নাথাকে, এইবিলাক ওলাই গ'ল। পুৰণা কথা যিবোৰ আছে মনত, তাৰ ভিতৰতে কিবা এটা যদি আপোনাৰ মনলৈ আহিছে, মেবি এইটো ফানি বা যি নহওক, ফানি নহয়, এনেই ফানিও হ'ব পাৰে, আপোনাৰ দুখ লগাও হ'ব পাৰে, বা মনত থাকি যোৱা এটা। মই মনত থকা মানে মোৰ যিটো ছ'চিয়েল লাইফ, পঢ়ি থকা দিনৰো হ'ব পাৰে, ছ'চিয়েল লাইফ মোৰ যিটো আছে, এই ছ'চিয়েল লাইফৰ মোৰ ষ্টাৰ্টিংটো মানে মই পাহৰিব নোৱাৰো। আমাৰ এই কিমিন যে আছে, কিমিনত এটা বিজনেছ ফাৰ্ম আছিলে, তেওঁলোকে আমাৰ চেম্বাৰ অফ কমাৰ্চৰ মেম্বাৰ আছিলে। তো তেওঁ এদিন আহিলে, আহি থাকে, মোৰ ইয়াত বিজনেছ আছিলে, মোৰ ফেমিলি বিজনেছ আছিলে ইয়াত লখিমপুৰত। তো আমাৰ বিজনেছৰ লগত তেওঁলোকৰ কানেকশ্যন আছিলে, তেওঁ আহি থাকে। আহি থাকোঁতে মই যেতিয়া আহি পালোঁ ৰাজস্থানৰ পৰা ইয়াত কাম কৰিবলৈ, এনেই আহোঁতেইতো খুব ধুমধামকৈ কাম পোৱা নাই, এনেই 1 ঘণ্টা 2 ঘণ্টামান কাম হয়, বাকী দোকানতো বহি থাকোঁ, দোকান যদি আছে। তেওঁ বোলে তুমি কি কৰি আছা? বোলে আমিতো একো কৰা নাই, বোলে তুমি চেম্বাৰ অফ কমাৰ্চত সোমোৱা এক্টিভলি, ইলেকশ্যন আছিলে, আমি নমিনেট কৰিম তোমাক, তুমি সোমোৱা। তাত সোমালোঁ, সোমাই পেলাই আমাৰ ছেক্ৰেটাৰী আছিলে আমাৰ অমৃতন ৰামপ্ৰসাদৰ ফাৰ্মাচী চিনেমল যে আছে, তেওঁলোকৰ RK মাইতিৰি বুলি। তেওঁৰ পৰা এটা কথা শুনিলোঁ যে মই প্ৰথমবাৰ যেতিয়া পডিয়ামত থিয় হৈ মোৰ বক্তব্য দিবলৈ গৈছিলোঁ, তেতিয়া মোৰ ভৰিখিনি কঁপি আছিলে। সেই সময়খিনি আপোনাৰ মানে মনত পৰে? মই মানে প্ৰথমবাৰ কথা ক'ব পৰা নাই। তাৰপিছত মোক কোনোবাই ক'লে ছেকেণ্ড টাইম যে তুমি এটা কাম কৰিবা, তুমি কিবা এটা ক'বলৈ গ'লে অডিয়েন্সৰ ফালে নাচাবা, আৰু মনত ভাবি লোৱা বাকী যিবিলাক বহি আছে চব মোতকৈ মূৰ্খই আছে, মোতকৈ বেছি জনা মানুহ কোনো নাই, গতিকে তেতিয়া তুমি একদম ভালকে কৈ দিব পাৰিবা।
তো তেখেতৰ পৰা মই ইনস্পিৰেশ্যন পালো যে হয় কথা ক'ব পৰা যায়, অলপ মনত কনফিডেন্স এটা থাকিব লাগে। ঠিক তেনেকৈ কমাৰ্চ কলেজো মই তেনেকেই জইন কৰিলো। মইতো আমাৰতো কোনো দিনাই এইটো নাছিলেই যে আমি চাৰ্ভিচ কৰিম বা কমাৰ্চ কলেজ, আমি বিজনেছ কমিউনিটিৰ মানুহ। আপুনি ভবা নাছিলে? বিজনেছ কমিউনিটিৰ পৰা মই প্ৰফেশ্যনত আহিলো বাৰু, কিন্তু যে চাকৰি কৰিম সেইটোতো মোৰ কোনোদিনাই মই মোৰ মগজত খেলোৱাই নাই। আপোনাৰ ইণ্টাৰেষ্ট বহি গ'ল। তাৰপিছত সেইটোৱেই প্ৰিন্সিপাল আৰু কাকতি ছাৰ তেখেতে আহি ক'লে যে তুমি যে পঢ়িলা শুনিলা অসমত আহিলা, অলপ তুমি ছ'চাইটিৰ কাৰণেও কিবা এটা কণ্ট্ৰিবিউট কৰিব লাগে। যদিও তুমি চাকৰি কৰিবা দৰমহা পাবা, তথাপিওতো টিচিঙৰ যিটো প্ৰফেশ্যন আছে সেইটো ছ'চিয়েল কণ্ট্ৰিবিউশ্যন বুলি কোৱা হয়, তো তুমি এইটো কৰা। মই গ'লো, গৈ মইতো হিন্দী মিডিয়ামৰ পৰা আৰম্ভ কৰি ইংলিছ মিডিয়ামত পঢ়িলো, কলেজত আছামিজ মিডিয়াম, সেইটো এটা দিগদাৰ অসুবিধা আছে। তথাপিও মই বেছিভাগ ইংলিছতো চলালো ষ্টাৰ্টিঙত, লাহে লাহে অসমীয়া আহি গ'ল এইভাগে। কিন্তু তেখেতে আহি বুলি মোক এইটো চান্স দিয়াৰ কাৰণে মই কমাৰ্চ কলেজ জইন কৰিলো, আৰু কমাৰ্চ কলেজ জইন কৰাৰ পিছত ৰিটায়াৰমেণ্টত লগে কৰিলো, মাজত এৰা নাই, ইণ্টাৰেষ্টটো এটা পালো। তো সেইবিলাক টাৰ্নিং পইণ্টছ আছে। যেতিয়া অসমলৈ আহিছিলে তেতিয়াতো আপুনি হিন্দী অসমীয়া জনা নাছিলে, একেবাৰে নাজানো। এতিয়া ইমান সুন্দৰকে মিলি গ'ল, ধৰক আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো বা ইয়াৰ ৰাইজৰ লগতো। কেনেকে শিকিলো তাৰো এটা কাহিনী এটা আছে। মই ধৰাটো যেতিয়া থাকো, ধৰাটো আমাৰ দোকান আছিলে, আমাৰ এটা হেৰি আছিলে, ষ্টাফ এটা আছিলে। তেখেত মোক কয় যে তুমি এটা কাম কৰা, এই কুইপাত কিতাপ আনিলে, আনি মোক সেইটো তাৰ পৰা শিকালে যে এইটো আখৰ এইটো 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 অলপ শিকাৰ পিছত মোক ক'লে তুমি আহোঁতে যাওঁতে চাইনবোৰ্ডটো মন কৰিবা, চাইনবোৰ্ডত কোন চাইনবোৰ্ডত কি লেখা আছে সেইবিলাক পঢ়িবলৈ চেষ্টা কৰা। তেনেকুৱা কৰোঁতে 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 মই অসমীয়া পঢ়া শিকিলো, কেনেকে মানে আছে লেংগুৱেজটো, সেইভাগে শিকা হ'ল, এক্সপিৰিয়েঞ্চ হৈ গ'ল লাহে লাহে। বাকী মোৰ ফৰ্মেল আছামিজ এডুকেশ্যনটো মোৰ নাই। হ'লেও আপুনি খুব সুন্দৰকে মানে আপুনি লিখা মেলা পঢ়া শুনা খুব সুন্দৰকে আয়ত্ত কৰি ল'লে ভাষাটো। পিছততো মই ইউনিভাৰ্চিটি এক্সামিনেশ্যন স্ক্ৰিপ্টটো চেক কৰিছো, সাহিত্য সভাৰ লগতো মানে জড়িত হৈ পৰিলে, পেপাৰো কাটিছো, চব কৰিছো। খুব খুব ভাল কথা। ছাৰৰ সঁচাকৈ এইটো গুণ খুব শলাগিবলগীয়া। ধন্যবাদ জনাইছো। ধন্যবাদ। আপুনি ইমানখিনি মানে মানে কি ক'ম, আচলতে স্পীচলেছ নিচিনাই হৈ যাওঁ মানে এনেকুৱা ক্ষেত্ৰত। তেনেকুৱা একো নাই, ক'বলৈ মানে ভাষা বিচাৰি নোপোৱা নিচিনা হয়। তাৰ ভিতৰতে এটা প্ৰিয়, আপোনাৰ প্ৰিয়ই হ'ব নে অপ্ৰিয় হ'ব নাজানো, কথা এটা সুধো। আপোনাৰ জন্ম ৰাজস্থানত, ৰাজস্থানৰ পৰিৱেশটো পাইছে, অসমত পৰিৱেশ পাইছে, তাৰ ভিতৰত আচলতে কম্পেয়াৰ কৰাটো উচিত নহ'লেও আমি জানিব বিচাৰিম কোনখন ঠাই আপোনাৰ বেছি ভাল লাগে? এতিয়াতো মোক অসমে ভাল লাগে, মোৰ ৰাজস্থানতো একো নাই। মোৰ যিটো পেতৃক ঘৰ আছিলে গাঁৱত, সেইটো এতিয়া বন্ধ হৈ আছে। আমি 5জন ভাই ককাই, মই অসমত আছো, বাকী মোৰ 4জন মহাৰাষ্ট্ৰত আছে, তাতো বন্ধ হৈ আছে, তাতো কোনো নাই। গতিকে আমাৰতো অসমেই আছে এতিয়া, ৰাজস্থানতো একো নাই। এনেই ৰিলেশ্যনশ্বিপ যিবিলাক আগৰ পৰা আছে, আমাৰ চিষ্টাৰ আছে বা দেউতাৰ চিষ্টাৰ্ছ আছে, মোৰ মামা ঘৰ আছে, তেওঁলোকে তাত আছে, তো সেইকাৰণে অহা যোৱাত থাকে। বুলি ক'লে আচলতে অসমখনেই হ'ল। এনেই আমি যোৰহাটত আছে, গুৱাহাটীত আছে, এতিয়া স্থায়ীকে আপুনি লখিমপুৰত। এনেই বছৰত 1 বছৰ 2 বছৰৰ মূৰে মূৰে আমি যাব লগা হয়। এনে আমাৰ আপুনি শুনিছেন নাই নাজানো, খাটু শ্যামজী বুলি এটা আমাৰ আস্থা আছে, সালাসৰ বালাজী বুলি এটা আস্থা আছে। সেইবিলাক আমি বছৰ 2 বছৰৰ মূৰত একবাৰ যাব লগা হয়েই, যাওঁ। তো তেনেকুৱা কানেক্ট আছে, লিংক আছে, কিন্তু আছো আমি ইয়াতে। মোৰ ল'ৰাটো বিয়া মই ইয়াতে পাতিছিলো, ছোৱালী দুজনী, এজনী বিয়া গুৱাহাটীত পাতিছিলো, এজনী বিকানেৰত পাতিছিলো। আমাৰ
অসমীয়া ৰাইজ বুলি ক'লে আমি চাকৰিমুখী, মানে চাকৰি এটা হ'ব আমি সুখী, চাকৰিটোৰ কাৰণে আমি বেছি আশা কৰি থাকো। বাকী বেলেগ অৰ্থনৈতিক মানে আমি যিখিনি বৰঙণি আমি আগবঢ়াব পাৰো, অৰ্থনীতিৰ মানে যিটো ষ্ট্ৰেংথেনটো আনিবৰ কাৰণে, তাত আমি কিছুমান ক্ষুদ্ৰ ব্যৱসায় বা সেইফালেদি আমি মনটো কমকে দিওঁ। মানে চাকৰি এটা পালে হৈ গ'ল আৰু আমি চলি গ'লো, তেনেকুৱা ধৰণে কষ্টটো অলপ মানে কমকে কৰোঁ। সেই আমাৰ ধাৰণাটো সলনি কৰিবৰ কাৰণে আমি কি কি ব্যৱস্থা হাতত ল'ব পাৰোঁ, মানে মানুহৰ মানসিকতাটো আচলতে চেঞ্জ কৰিব লাগে। আৰু আমি বিচাৰো যে আমি এটা চাৰ্ভিচ কৰি আছো, চাকৰি কৰি আছো, চাকৰিটোৰ মাজতে আমি ডিগনিটিটো বিচাৰো। তাৰ কাৰণে প্ৰথমতে আমি কাৰণটো জানিব লাগিব, এই মানসিকতাৰ কাৰণ কি। কাৰণ হ'ল কি, গভৰ্ণমেণ্টৰ চাকৰি এটা পাই গ'ল, তাত চিকিউৰিটি এটা আছে, চাকৰিৰ পৰা খেদিব পৰা চান্স খুব কম থাকে, লাইফ লং এমপ্লয়মেণ্ট পাই গ'ল, আৰু অৱসৰ লোৱাৰ পিছতো পেঞ্চন আহি আছে। গতিকে আজিকালি নাপায়, আগৰ পৰা মেণ্টেলিটিটো আগৰ পৰাই চলি আছে। তো এই পেঞ্চনৰ ফেমিলি চিকিউৰিটি এটা আছিলে। তো বিজনেছ কৰিলে, বিজনেছ যিমান দিন স্বাস্থ্যটো ভাল আছে, বিজনেছ কৰি আছে, কিন্তু যিদিনা স্বাস্থ্যটো বেয়া হৈ গ'ল, বিজনেছ কৰিব পৰা অৱস্থা যেতিয়া নাই, তেতিয়াহ'লে ইনকাম চ'ৰ্চটো বন্ধ হৈ যাব। তো এইটো কাৰণ এটা আছিলে। তো তাৰ কাৰণে আমি কওঁ, বিজনেছ কৰা মানুহ গভৰ্ণমেণ্টক টেক্স দিয়ে, চেল টেক্স যদি পকেটৰ পৰা যদিও নিদিয়ে, তথাপিতো কালেক্ট কৰি বিজনেছমেনে গভৰ্ণমেণ্টক দিয়ে, আৰু ইনকাম টেক্স নিজৰ পকেটৰ পৰা দিয়ে। তো গভৰ্ণমেণ্টৰ যিমান প্ৰজেক্ট আছে চব চলে এই টেক্সৰ ওপৰতে। আমাৰ ছ'চাইটিৰ যিটো ভাগ, গভৰ্ণমেণ্টক এইটো ফাণ্ডটো ইমান কালেক্ট কৰি দি আছে, এই ছ'চাইটি গভৰ্ণমেণ্টে কি ছ'চিয়েল চিকিউৰিটি দি আছে, একো দিয়া নাই। আমি PF-ৰ কাৰণে কণ্ট্ৰিবিউট কৰোঁ, এইটো আল্টিমেটলি আমি আকৌ পাই যাম। তাৰ এটা আমি যদি 200 টকা দিওঁ, 200 টকা গভৰ্ণমেণ্টে দিয়ে। এই ছেম লাইনত যিজন ব্যৱসায়ীয়ে বছৰি 50,000 টকাকে টেক্স দিয়ে, নিজৰ পকেটৰ পৰা টেক্স দিয়ে, অন্ততঃ গভৰ্ণমেণ্টটো নিজৰ পকেটৰ পৰা 10,000 বা 20,000 টকা তেওঁৰ একাউণ্টত ৰাখিব লাগে, যিটো তেওঁ যেতিয়া অক্ষম হৈ যাব তেতিয়া তেওঁক দিব পৰা যায়। তেতিয়া মানে বিজনেছৰ ওপৰত ইণ্টাৰেষ্ট আহিব যে হয়, ইয়াতো চিকিউৰিটিটো আছেই, এই চিকিউৰিটিটো থাকিলে আমি সেইটো খুব সুন্দৰ কথা ক'লে আপুনি, ব্যৱসায় কৰিব পাৰোঁ। এইটো এটা মতলব একেবাৰে চিন্তনীয় বিষয়। গভৰ্ণমেণ্টে এমপ্লয়মেণ্ট কিমান জনক দিব পাৰিব, গভৰ্ণমেণ্টৰ কিমান সাধ্য নাই যে গোটেই এমপ্লয়মেণ্টটো দিব পাৰিব। আমাৰ বিহাৰতো ইলেকশ্যন কেম্পেইনত কৈ দিলে যে প্ৰত্যেক ঘৰৰ পৰা এজনক দিব পাৰিব ক'ৰ পৰা? সেইটো আচলতে আশ্বাস, এইটো মানে ইলেকশ্যন কেম্পেইন আৰু, কিন্তু এইটো পচিবল নহয়, প্ৰেক্টিকেলি পচিবল নহয়। তেওঁ জানে যে মইতো জিকিবলৈতো নাই, গোটেই কৈ দিবলৈ এজনৰ গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব, কিন্তু হ'ব নোৱাৰে। তো আল্টিমেটলি এইবিলাক যিবিলাক চেল্ফ আমি ষ্ট্ৰেছ দিওঁ, জব চিকাৰ নহয়, জব গিভাৰ হ'ব লাগে, জব ক্ৰিয়েটৰ হ'ব লাগে। জব ক্ৰিয়েটৰ হ'বলৈ হ'লে কিছুমান গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনচেন্টিভ বিজনেছ কমিউনিটিক দিয়াৰ কিবা এটা ব্যৱস্থা থাকিব লাগে। আৰু গভৰ্ণমেণ্ট নিজৰ ঘৰৰ পৰা নিদিলেও বিজনেছ কমিউনিটি যিটো কণ্ট্ৰিবিউট কৰি আছে, তাৰো এটা অংশ কিবা এটা ফিউচাৰৰ কাৰণে ছেপাৰেট কৰি ৰাখি তাৰ পৰা দিব পাৰে। বহুখিনি টেক্স বিজনেছ কৰাসকলৰ পৰা বহুতখিনি টেক্সটো পাই, গোটেইটো ডেভেলপমেণ্ট প্ৰজেক্ট চব টেক্সৰ পৰাই আছে। এতিয়া পলিটিকেল মানুহবিলাকে শুনিলে বেয়া পাব, টেক্স দিয়ে বিজনেছ কমিউনিটিয়ে, এই টেক্সৰ পৰা যিটো পইচা পায় সেই পইচাটো ডিষ্ট্ৰিবিউট কৰে তাৰ কাৰণে, যোনে একো কণ্ট্ৰিবিউট কৰাই নাই। তো এনেকুৱা পলিচি চেঞ্জ হ'ব লাগিব। ইতিমধ্যে আমি বহুখিনি কথা আপোনাৰ পৰা জানিব পাৰিলো। আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আমি আশা কৰিছো আপুনি সুস্বাস্থ্যৰে থাকক আৰু সদায় এনেদৰে য়ং হৈ থাকক।
আপোনাক 75 years বুলি আচলতে নকয়, মই আগতেও কৈছো। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি অনুষ্ঠান আজি ইমানতে সামৰিছো। খুব ধন্যবাদ, আপুনি এইটো চান্স দিছে মোক। মোৰ গীটাৰ, মোৰ যিটো মতামত যিটো দাবী কৰিবলৈ, তাৰ কাৰণে ধন্যবাদ। আশা কৰোঁ আগতো তেনেকুৱা আমাৰ কথাবিলাক হৈ থাকিব। লগ পাম আমি। প্ৰিয় দৰ্শক, তেখেত আছিল শ্ৰীযুত ৰামেশ্বৰ টাপৰীয়া ছাৰ। আৰম্ভণিতে আমি কৈছোৱে তেখেত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত এগৰাকী সমাজসেৱী, অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যাপক। এনেদৰে বিশিষ্ট ব্যক্তিৰ সৈতে কথোপকথনসমূহ চাই থাকক আমাৰ খোজ 1 চেনেলটোত। পুনৰ এগৰাকী বিশিষ্ট ব্যক্তি লৈ আমি আপোনালোকৰ আগত উপস্থিত হ'মহি। গতিকে চাই থাকিবলৈ নাপাহৰিব খোজ 1। ধন্যবাদ।